everyone, welcome back to OmG DG. আৰু এতিয়া অকণমান তললৈ গৈ আছোঁ। আমাৰ ফ্লেটৰ তলতে আজি পাৰ্টি এটা আছে। কি পাৰ্টি আপোনালোকে গ'লে গম পাব। মই ৰেডি হৈছোঁ ইয়াত আৰু দেৰি হৈছে। চ' এতিয়া আমি যাওঁ, তাত গৈ পাৰিলে অকণমান দেখুৱাম, চাই থাকিব। চ' আজি এওঁলোকৰে 25 বছৰীয়া মানে গ'ল্ডেন জুবলি হৈ গ'ল ন, একদম চিলভাৰ 50 ইয়াৰ্ছ। আমি যাতে আকৌ 50 বছৰীয়াটো খাবলৈ পাওঁ, শুভেচ্ছা থাকিল। আৰু একদম পুৰা ভিউৱাৰ্ছসকলেও আশীৰ্বাদ কৰিব। আৰু ধুনীয়া লাগিছে দুইজনকে। কি ক'ব, কেনেকুৱা লাগিছে আপোনালোকৰ অনুভৱ? ভাল লাগিছে, বহুত ভাল লাগিছে। হয়, আৰু মানে আৰু দেখিবতো লাগিছে, লগতে এইটো ভাগ্যৰ কথা আজিকালি, মানে ইমান বছৰ একেলগে থকাটো খুব ধুনীয়া লাগিছে। গতিকে আপোনালোকে এয়া আজিৰ আমাৰ দৰা কইনাক দেখিলেনে? 25 বছৰ হ'ল তেওঁলোকৰ বিয়াৰ। খুবেই এটা ভাল লগা সময়, আৰু এই সময়খিনি তেওঁলোকে নিজৰ কিছুমান ফেমিলিৰ মানুহ তথা নিজৰ পৰিচিত কিছুমান বন্ধু বান্ধৱীৰ লগত আজি খুব সুন্দৰকৈ কটাম বুলি এই পাৰ্টিটোৰ আয়োজন কৰিছে। আৰু লগতে মই আৰু মোৰ হাজবেণ্ডো আহিছোঁ। গতিকে কি পাৰোঁ কি নোৱাৰোঁ অকণ আপোনালোকক দেখুৱাই থাকিম। অৱশ্যে মই অহাৰ আগতে কেক কাটিং হৈ গ'ল, তাৰো কিছু সুন্দৰ মুহূৰ্ত আপোনালোকক দেখুৱাব চেষ্টা কৰিম। আৰু বাকী এয়া চবেই এতিয়া অলপকৈ খাবলৈ বহিছে, আৰু আপোনালোকে চাই থাকক। মই শুনাত এইবাৰ প্ৰথমবাৰ এনেকৈ 25 বছৰীয়া বিবাহ বাৰ্ষিকী কোনোবাই আমাৰ ফ্লেটত উদযাপন কৰিছে, আৰু সঁচাকৈয়ে কথাটো খুব ভাল লগা নহয়নে বাৰু? মোৰ বৰ ভাল লাগিছে, কাৰণ আগতে মাহঁতৰ 25 বছৰীয়া এনিভাৰ্চাৰী মই পাইছোঁ, আৰু এয়া দ্বিতীয়বাৰ কাৰোবাৰ চিলভাৰ জুবলি খাবলৈ পালোঁ। আৰু ফ্লেটৰ যিখিনি মানুহ আছে প্ৰায়ভাগেই আছে ইয়াত, তেওঁলোকে নিজৰ বন্ধু বান্ধৱীৰ লগত বহি কথা পাতি আছে। বাহিৰত এয়া আপোনালোকে দেখিছে মেইলখিনি আছে, আৰু ভিতৰত এয়া চবেই খাই আছে। আৰু মই সুধি আছোঁ খানা কেনেকুৱা হৈছে, ভাল হোৱা বুলিয়ে কৈছে। সঁচাকৈ খানা বহুত টেষ্টি হৈছিল। আৰু এয়া কুহি মেইনাবাৰ ছোৱালী, আপোনালোকে চিনি পাইছে কিজানি। আৰু এয়া হ'ল নিধি। আৰু এজনী ছোৱালী কিয় তললৈ চাই আছে, বহুত দিনৰ মূৰত দেখা পালোঁ। আৰু যিহেতু ৰুমিবাই কৈছে আজি তেওঁক নিজকে কইনা ফিল হৈ আছে, যেন আজি বিয়াহে, সেইকাৰণে আমি চবেই তেওঁক জোকাই আছিলোঁ যে কইনাৰ লগত ফটো উঠিব লাগে। আৰু চবেই খুব ধুনীয়াকৈ পজ দি আছে। মই যিমান পাৰোঁ চবকে দেখাব চেষ্টা কৰিছোঁ, তাৰ মাজত যদি কোনোবা ৰৈ গৈছে প্লিজ বেয়া নাপাব, কাৰণ মই অকণমান পিছতহে ভিডিঅ'টো বনালোঁ। প্ৰথমতে গৈয়ে কি বনোৱা হোৱা নাছিলে। আৰু চবকে কিন্তু বৰ ধুনীয়া লাগিছে, কইনাতকৈ কোনো গুণেই কম লগা নাই। আৰু এইটোৱে আমাৰ ফ্লেটৰ স্পেচিয়েলিটি, যে কিবা এটা পাতিলে চবেই বৰ আগ্ৰহেৰে খুব ধুনীয়াকৈ সাজি কাচি আহে, সেইকাৰণে ভাল লাগে। কওক কেনেকুৱা লাগিলে আজি আহি? কৈ দিয়ক। ভাল লাগিছে। মোৰ বান্ধৱী হয়। কিবা এটা কওক আপুনি। ভাল লাগিছে, মানে আজি 25 বছৰ পূৰ্ণ হৈছে, একদম বিৰাট ভাল লাগিছে। আপোনাৰ আহি আছে নেকি বাৰু? দেৰি আছে। নেক্সট কাৰ আহি আছে? ভাল লাগিলে। আগতে ইয়াত পাতিছেনে কাৰোবাৰ 25 বছৰ? এইখনে প্ৰথম। ইয়াৰ পিছত পাম আৰু ইয়াৰ পিছত আহি আছে। এতিয়া আমি একদম যাই আহি আছে, চবকে ধৰিব লাগিব। এবাৰ হোটেল ৰেষ্টুৰেণ্টত নহ'ব, একদম। কিন্তু এনেকৈ নহ'ব, এবাৰ নাচিব লাগিব চবেই। আজি একদম ঠাণ্ডা আৰু এনেকৈ হাঁহি ধেমালিৰ মাজেৰে চবেই ইজনী সিজনীক জোকাই মেলি আমি খুব ধুনীয়াকৈ সময়খিনি পাৰ কৰিলোঁ। আৰু এগৰাকীকৈ আহি আছিলে, সেইকাৰণে মই বোলো আহক, আকৌ পিছত থাকি গ'লে মনটো বেয়া লাগে। যোন আহিছে চবকে অলপ দেখুৱাই দিলোঁ, আৰু তাৰপিছত অকণমান নিজেও বহিলোঁ। চ' এতিয়া ইয়াতে আহিছোঁ, আৰু খোৱা বোৱা আৰম্ভ হৈছে। আমি অকণমান দেৰিকৈ খাম। বহি লৈ অলপমান কথা বতৰা চলি আছে। কেনেকুৱা লাগিছে আপোনাৰ আজি 25 বছৰীয়া এটা এনিভাৰ্চাৰী খাব আহিছে? খুবেই ভাল লাগিছে, আৰু ৰিয়েলি মানে এটা বহুত এটা এচিভমেণ্ট বুলি ক'ব পাৰি। আপোনাৰ কেইবছৰ হ'ল বিয়া? 10 বছৰ। 10 বছৰ আহি আছে আপোনাৰো। তাকেতো চবেই মানে আশা কৰিব ন, যে এনেকুৱা চিলভাৰ জুবলি গল্ডেন জুবলি হওক। তেওঁলোকে এইটো পাইছে, মোৰ মাহঁতেও পাইছিলে, মানে মোৰ বহুত ভাল লাগে এইটো কাৰণে।
আৰু আপোনাৰ পিছে কিমান বছৰ? বহুত ভাল লাগিছে মানে কি মানে 25 বছৰ কথালে মনত পৰিছে বিয়া লাগিছে তেওঁ কৈছে মোৰ বোলে আজিহে বিয়া লাগি গৈছে মনত পৰি গৈছে নিজৰ বিয়া আপোনাৰ একদম 31 ডিচেম্বৰত 16 আহি আছে এইফালেও আহি আছে এটা এনিভাৰ্চাৰী খাব পাম সোনকালে এইটো কেতিয়া এইটো আমাৰ মানে এইটো পাৰ্টি নহয় অঁ কিন্তু একেই আছে দেখাত একেই আছে এতিয়াও একদম নেকি বাই বাই কৰি দিয়া মানুহ আহি আছে গৈ আছে আৰু কোনোবাই খাইছে কোনোবাই ৰখি আছে অলপ দেৰিকৈ খাব বুলি তাৰ মাজতে ময়ো বহিলোঁ ভাবিলোঁ খাই লওঁ যিহেতু ডিনাৰ পাৰ্টি আছিলে চ' এতিয়া যিখিনি ৰৈ গৈছে সকলোৱে বহিছে আৰু লাষ্টত বহিব মেলখিনি গতিকে আমি লেকচাৰ মাৰি খাই আছোঁ আৰু মেৰিনা বাহঁতক কিবা কিবি কৈ জোকাই আছোঁ চাই থাকক আৰু খানাৰ ভিতৰত মাছ মাংস গোটেইখিনি আছিলে কিন্তু মই অৱশ্যে মাছেই খালোঁ খুবেই টেষ্টি হৈছিলে গোটেইখিনি আইটেম আৰু এয়া হ'ল স্পেচিয়েল থেকেৰাৰ চাটনি গম পালোঁ যে আমাৰ কইনাই বনাইছে সেইটো কাৰণে আৰু বেছি স্পেচিয়েল লাগিল তেওঁ ইমান ব্যস্ততাৰ মাজতো চবৰে কাৰণে ইমান টেষ্টি চাটনি বনাইছে সঁচাকৈ বহুত বেছি ভাল লাগিল মই ফাৰ্ষ্ট টাইম খাইছোঁ অলপ টেঙা মিঠা জ্বলা টাইপৰ আৰু খানা পিনা চলি আছে খুব ধুনীয়াকৈ খাই বৈ ল'লোঁ কথা পাতি তোমাৰ নামটো কি কৈছিলা নীলাঞ্জনা পুৰা চ' খালোঁ গ'লোঁ খুব ধুনীয়া হৈছে খানা আমি এতিয়া খাই বৈ হৈ গ'ল আৰু এয়া ছোৱালী নীলাঞ্জনা তুমি কি কৰি আছা এতিয়া মই BMS কৰি আছোঁ 3rd প্ৰফেচনেল আচ্ছা আৰু আপোনালৈ আকৌ এবাৰ শুভেচ্ছা থাকিল এনেকৈ ধুনীয়াকৈ একদম ধুনীয়াজনী হৈ থাকক আপোনালোকেও ভাল উইচ কৰিব আৰু কেনেকুৱা পালে ভিডিঅ'টো জনাব ঠিক আছে ময়ো আহোঁ এতিয়া ভাল লাগিলে আৰু এইখিনিতে আপোনালোকৰ লগত কেইখনমান ফটো শ্বেয়াৰ কৰিছোঁ আশা কৰোঁ আপোনালোকৰ ভাল লাগিব গতিকে চাই থাকক ফটো উঠাম ভিডিঅ' কৰিম একদম আপোনাৰ কেনেকুৱা লাগিলে আজি 25 বছৰীয়া বিবাহ বাৰ্ষিকী কৈ দিয়ক কিবা এটা কেনেকুৱা লাগিল মানে মই আৰু ক'ব নোৱাৰোঁ ভাষা নাই ইমান ধুনীয়া লাগিছে হয়নে বাইদেউ আৰু আগে জনা হ'লে আপুনিও পাতিলে হয় না মই চবকে লৈ দিছোঁ আকৌ এবাৰ দেখাই দিছোঁ ভাল লাগিল দে আমাৰ ফ্লেটৰ ভিডিঅ' চাই চবেই ভালেই পায় চব ময়ে আজি এনেকৈ আহিলোঁ বাকী চবেই চাদৰ মেখেলা পিন্ধি একদম ধুনীয়াকৈ আহিছে আৰু যিহেতু মই কেক কাটিঙৰ সময়ত নাছিলোঁ অকণমান ভিডিঅ' এটা আপোনালোকক ইয়াতে লগাই দিছোঁ আপোনালোকে চাই লওক কেমেৰা বহুত আছে ভাল লাগিলে আগতে ইয়াত পাতিছেনে কাৰোবাৰ 25 এইখনে প্ৰথম ইয়াৰ পিছত পাম আৰু ইয়াৰ পিছত আহি আছে এতিয়া আমি একদম যাই আহি আছে চবকে ধৰিব লাগিব
ইয়াতে ন একদম কিন্তু এনেকে নহ'ব এবাৰ নাচিব লাগিব চবে আজি একদম ঠাণ্ডা ঠাণ্ডা হ'ব एनिवर्सरी गोल हेलो हेलो केनेকুৱা লাগিলে आपको कैसा लगा अच्छा लगा और बहुत अच्छा लगा খুব ভালো লেগেছে हां হেইটো আপোনালোকৰ লাষ্টত দৰা কইনাৰ ডান্স এটা আছিলে নহলগে আৰু একো নাই খাওক বাৰু ঠিক আছে তোমাৰ হেৰি কেতিয়ালৈকে বন্ধ আছে কেইদিনমান কেইদিনমান আছে কি নাম তোমাৰ ঋষিতা আৰু তোমাৰ জন্মাস্মিতা বা ইমান ধুনীয়া নাম আৰু এয়া শেষত দৰা কইনাৰ বেষ্ট ফ্ৰেণ্ডৰ লগত তেওঁলোকে খাবলৈ বহিছে সেইকাৰণে লাষ্টত তেওঁলোককো অকণমান দেখুৱাই দিলোঁ আপোনালোকৰ কেনেকুৱা লাগিল আমাৰ ফ্লেটৰ আজিৰ এই সুন্দৰ এনিভাৰ্চাৰী ভিডিঅ'টো জনাবলৈ নাপাহৰিব আমি হ'লে বহুত এনজয় কৰিলোঁ আৰু এই সৰু সৰু ফূৰ্তিবিলাকৰ মাজতেই আমাৰ জীৱনৰ সুখবোৰ লুকাই আছে নহয়নে বাৰু আপোনালোকে কি বুলি ভাবে কমেণ্টত জনাব কাৰণ এনিভাৰ্চাৰী বা বাৰ্থডে এইবিলাক আমি পাৰ্টি দিয়াটোৱে মেইন নহয় আচলতে এনেকৈ মানুহবোৰ একলগ হৈ অকণমান সময় ফূৰ্তি কৰি এই মেমৰিবোৰ আমি সাঁচি ৰখাটোৱে মোৰ মতেদি মেইন কথা সেইকাৰণে আজিৰ এই মেমৰিখিনি এনেকৈ ইউটিউবত সাঁচি ৰাখিলোঁ এই সুন্দৰ সময়খিনিত উপস্থিত থাকিবলৈ পাই সঁচাকৈ বহুত বেছি ভাল লাগিল আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব আৰু শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ পুনৰবাৰ ৰুমিবা আৰু দাদালৈ যুগ্ম জীৱনৰ বহুত বহুত শুভকামনা লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ ধন্যবাদ